আপোনালোকক আমাৰ এই চেনেলটোত বহুত স্বাগতম জনাইছো फ्रेंड्स আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা দুটা গেমৰ বিষয়ে ক'বলৈ গৈ আছো যে দুটা গেম আপোনালোকৰ মোবাইলত আছে কিন্তু আপোনালোকে নাজানে সেই গেম দুটাৰ বিষয়ে সো फ्रेंड्स আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকক যদি আপুনিও সেই গেম দুটাৰ বিষয়ে জানিব বিচাৰে তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰো फ्रेंड्स तार आगते মই আপোনালোকক কৈ দিব বিচাৰো যে যদি আপোনালোকে আমাৰ এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে আমাৰ চেনেলটোত সাবস্ক্ৰাইব কৰক আৰু লগত থকা বেল আইকনটো টিপি দিয়ক এটো কৰিলে কি হ'ব আমি যেতিয়া নতুন ভিডিও আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশন যাব আৰু আপুনি ভিডিওটো সোনকালে চাব পাৰিব সো বলক ভিডিওটোৰ মেইন টপিকত যাও সো फ्रेंड्स গেমটো খেলিবৰ বাবে আপুনি আপোনাৰ নেট কানেকচন অফ কৰি লওক মানে ডাটাটো অফ কৰি লওক ডাটাটো অফ কৰাৰ পিছত আপুনি আপোনাৰ গুগল ক্ৰোমত যাওক গুগল ক্ৰোমত গলে এনেকুৱা ইন্টাৰফেস আহি যাব যদি আপুনি তাত কিবা এটা সাৰ্চ কৰিব বিচাৰে তেনেহলে চাব যেতক মই এটা ইউটিউব অন কৰিব বিচাৰিছো ইউটিউব সো মোৰ এটা নেট কানেকচন অন নাই সো এটো অন নহব এনেকুৱা এটা ইন্টাৰফেস আহি যাব তাৰ পিছত চাওক আপোনালোকে এতিয়া ভাবি আছে যে এটো আকৌ কি ধৰণৰ গেম হল ইয়াতে কি আহিব সো फ्रेंड्स ভালকে ভিডিওটো চাওক ইয়াতে সব গম পাই যাব ইয়াতে চাব ইয়াতে এটা ডাইনোসৰ আকা আছে ঠিক আছে সো এই ডাইনোসৰটো আপুনি ক্লিক কৰিব সাক গেম আৰম্ভ হৈ গৈছে সো ইয়াতে এতিয়া ডাইনোসৰটো গৈ আছে এটোৱে হল গেম ঠিক আছে সো ইট সিম্পল গেম আৰু আপুনি টাইম পাস কৰিব পাৰিব যদি আপুনি নিবিচাৰে যে আপোনাৰ মোবাইলত গেম ইনষ্টল দিয়ক প্লে ষ্টৰৰ পৰা এক্সট্ৰা কোনো গেম সো সাক মই এটা গেমটো খেলি আছো ওপৰত মোৰ টাইমিং গৈ আছে পইণ্টছ বোৰ হৈ আছে তাতে 100 পইণ্টছ 120 22 26 28 শেষ গেম শেষ সো ইয়াতে আপুনি গেম শেষ কৰিব বিচাৰে শেষ কৰিব পাৰিব যদি নিবিচাৰে তেনেহলে আপুনি আনলিমিটেড টাইম খেলিব পাৰিব এটো গেম সো যদি এতিয়া আকৌ খেলিব বিচাৰে তেনেহলে এইটো অপচনত ক্লিক কৰিম গেমটো আৰম্ভ হৈ যাব আকৌ চাও পাৰিছে গেমটো খেলি ভাল লাগে মই প্ৰায় 10-15 মিনিট খেলিলো গেমটো টাইম পাস হৈ যায় ভাল লাগে তাৰ পিছত এতিয়া বলক আমি দ্বিতীয় গেমটো আগবাঢ়ো দ্বিতীয় গেমটো খেলিবৰ বাবে আপুনি আপোনাৰ নেট কানেকচন অন কৰি লওক মানে ডাটা অন কৰাৰ পিছত আপুনি মেসেঞ্জাৰত যাওক মেসেঞ্জাৰ এপ্লিকেশনটো আপোনাৰ ওচৰত আছে সো মেসেঞ্জাৰত যাওক মেসেঞ্জাৰত যোৱাৰ পিছত আপুনি যিকোনো এটা মানুহৰ একাউন্ট খুলি লওক এনেকে প্ৰফাইলটো তাৰ পিছত ইয়াতে আপুনি যাব যাৰ পিছত ইয়াতে আপোনাৰ কিবোৰ্ডৰ ইমোজি থাকিব কিছুমান ফুল হাঁহি থকা বাৰ্থডে কেক লাভ এনেকা ইমোজি থাকিব বল থাকিব সো এইটো বলটো আপুনি সিলেক্ট কৰিব লাগিব চাই এইটো বলটো আপুনি সিলেক্ট কৰি লব দিগনে সেন্ড কৰি দিব ঠিক আছে সেন্ড কৰাৰ পিছত এতিয়া কি হ'ব মনত ৰাখিব নেট কানেকচন অন কৰি লব আপুনি সেন্ড কৰিব সেন্ড কৰাৰ পিছত আপুনি এই বলটোত ক্লিক কৰি দিব এই দেখত ঠিক আছে বলটো ওপৰতে ক্লিক কৰি দিয়ক এবাৰ ক্লিক কৰাৰ লগে লগে এইটো গেমটো অন হৈ গল অন হোৱাৰ পিছত এতিয়া খেলিব কেনেকে বলটোত লৈ যাব এই ৰঙা চিনডালত সো এনেকে বলটো যদি আপুনি এয়া ভিতৰত খুমাব পাৰে তেনেহলে আপোনাৰ পইণ্টছ হ'ব সো এনেকে বলটো গৈ আপোনাৰ এই ৰঙা চিনডালৰ ভিতৰত খুমাব লাগিব আপোনাৰ মানে এইটো বাস্কেটবল আৰু এইটো বাস্কেটবল টাইপৰ ঠিক আছে তো গেমটো যদি ভাল লাগিছে এই দুটা গোপন গেম আপোনালোকে নাজানে আপোনাৰ মোবাইলত আছে ঠিক আছে সো আজি মই কৈ দিছো যদি গেম দুটা ভাল লাগিছে তেনেহলে ভিডিওটো লাইক কৰিব ভিডিওটো শেয়াৰ কৰিব চেনেলত যদি নতুন গাইজ চেনেলটো সাবস্ক্ৰাইব কৰি যাব আৰু যদি কিবা কোৱেশ্চন থাকে এটোৰ বিষয় লৈ তেনেহলে ভিডিওটো তলত গৈ কমেন্ট কৰি দিব মই আপোনালোকক সবকে ৰিপ্লাই কৰিম সো আজি কাৰণে ইমানে ধন্যবাদ